হাই ফ্ৰেণ্ড, থাম্বনেইলত যে দেখিছে মৰমৰ অতিথি দুজন, এই দুজন মৰমৰ অতিথিয়ে আমাৰ ঘৰলৈ আহিছে। মাকজনীৰ নাম মা লক্ষ্মী আৰু পোৱালিটোৰ নাম বাবু। এওঁলোক হেনো বোকাখাটৰ। সঁচাই বৰ ভাল লাগিছে এওঁলোক যে আমাৰ ঘৰলৈ আহিছে। এয়া দেখিছে বাবুৱে নাচিবও জানে, ইমান মৰম লগাকৈ নাচিছে। এয়া আমাৰ ঘৰত কলগছ, ৰুটি, কল এনেদৰে খাবলৈ দিছিলোঁ বাবু আৰু মা লক্ষ্মীক। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এনেদৰে জনাই নজনাই মাজতে আপোনালোকলৈ ভিডিঅ' পঠাবলৈ চেষ্টা কৰি যাম। ইয়াত এওঁলোক গ'লগৈ। সঁচাই বৰ ভাল লাগে এওঁলোকক চাই। এয়া ৰাতিলৈ আমাৰ আইতাৰ মৃত্যু তিথি। এটা কৰা হ'ল ভকত কেইজনমানক মাতি। পাবে মহাদেশিত কৃষ্ণ পদে উধাৰী সকাম শেষ হোৱাৰ পিছত বা, ভিনদেউ, ভাগিন আমি সকলোৱে মিলি লগে ভাগে এসাঁজ খালোঁ। সঁচাই আজি দিনটো বহুত ভাল লাগিল।